অল আদিবাসী সদৌ আদিবাসী মহিলা সংস্থাৰ পৰা আজি আমি জিলা সমিতি আৰু কেন্দ্ৰ সমিতিৰ লগতে আমি জুলিছটো ওলাইছোঁ কাৰণ আপোনালোকে সবে দেখা পাইছে যে নিউজত দেখা পাই আছে যে মহিলাবিলাকক মণিপুৰত কেনেকুৱা ব্যৱহাৰ কৰিছে। এই ব্যৱহাৰটো চাই কিনি আমি মহিলাবিলাক কেনেকৈ মনে মনে থাকিব পাৰিম, এইটো মানে সহ্য কৰিবই নোৱাৰোঁ। এইটো এটা আমি মহিলাবিলাক কেনেকৈ ভাবিব পাৰিম যে সিহঁতক মানে এনেকৈ কৰিব পাৰে। সেইটো কাৰণে আমি আজি ইয়াতে সদৌ আদিবাসী মহিলা সংস্থাই ইয়াতে জমা হৈ আছোঁ। আমি চৰকাৰক দাবী জনাওঁ যে চৰকাৰে য'ত কৈ আছে যে বেটি বাচাওক বেটি পঢ়াওক বুলি, আমি যেতিয়া ৰক্ষণাবেক্ষণ নাপাম আমি কেনেকৈ পঢ়িম, আমি কেনেকৈ আগবাঢ়ি যাম। য'ত ভাৰত এটা দেশ হয় য'ত নেকি মাটিক আমি মাতা বুলি মাতোঁ, তাতে যদি মহিলাবিলাক ইমান অত্যাচাৰ হয় আমি কেনেকৈ সহ্য কৰিব পাৰিম। সেইকাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাওঁ যে আমাৰ এনেকুৱা মহিলাবিলাকক অত্যাচাৰ হ'ব নালাগে। আৰু যেতিয়া যিকোনো সংঘত হয় বা যিকোনো কাজিয়া হয় আমি মহিলাবিলাকে কিয় বলি হওঁ, আমি ছোৱালীবিলাকে কিয় বলি হওঁ, আমি শিশুবিলাকে কিয় বলি হওঁ, আমি মহিলাবিলাকৰ কাৰণে কিয় ইমান মানে অশান্তি হৈ আছে। আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ, আপুনি য'ত কৈ আছে যে বেটি বাচাওক বেটি পঢ়াওক, তাতে যদি আমি এনেকুৱা ব্যৱহাৰ পাওঁ আমি কেনেকৈ বাচি থাকিম। আমি তেখেতকো অনুৰোধ জনাম, আপুনি যেহেতু নাৰী হয় আপুনি নাৰীৰ প্ৰতি মৰম দেখুৱাওক, আপুনি নাৰীৰ প্ৰতি স্নেহ দেখাওক। আমি জানো আপোনাৰ বেছি দিন হোৱা নাই, কিন্তু এই বেছি দিন নোহোৱাৰ এই সময়তে আপুনি কিবা এটা ইনিচিয়েটিভ লওক, মহিলাবিলাকক বচাওক। আমি মহিলাবিলাকক বাচিব পৰা নাই, আমি মহিলাবিলাকে য'তে ত'তে ফুৰিব পৰা নাই, আমি ফ্ৰীডম পোৱা নাই। য'ত নেকি ভাৰত চৰকাৰে কৈ আছে যে মহিলাবিলাক 50% পাই আছে, কিন্তু আমি ক'ত 50% পাই আছোঁ। য'ত আমি বাচি থাকিব পৰা নাই তাতে আমি 50% পাই আছোঁ বুলি আমি কেনেকৈ বিশ্বাস কৰিম। তো আমি এইটোৱে অনুৰোধ জনাওঁ আমাৰ মহোদয়ক যে যাতে আমাৰ মহিলাবিলাকক বিশেষকৈ ভাবে আৰু আমাক সকলোকে আকোৱাই লয়। ক'ব বিচাৰিছোঁ যে মণিপুৰৰ ঘটনাটো হৈছে যে সেইটো এতিয়া হোৱা নাই, 3 মাহ আগত হৈছে। যদি এই ভিডিঅ'টো ভাইৰেল নোহোৱাহেঁতেন আমি গমেই নাপালোঁ হয়। আজি আমি 3 মাহৰ পিছত ভিডিঅ'টো চাইছোঁ, আমাক মানে এনেকুৱা লাগিছে যে আমি ক'তো সুৰক্ষিত নাই। আমি মহিলা কি আমাৰ ছোৱালী স্কুল যোৱাৰ সময়তো সিহঁতৰ সুৰক্ষা মানে আমি কেনেকৈ বিশ্বাস কৰিব পাৰিম। আজি মণিপুৰত হৈছে, আজি আমাৰ ইয়াৰ কোকৰাঝাৰ জিলাতো হ'ব পাৰে, আমি ক'তো সুৰক্ষিত নাই। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सोला लानो हागोन।